standing demand bodo hokolor hol separate state. गोबां बोसोर गोग्लैसोनानै दंमोन डिवाइड आसाम 50-50 दाबिया नाथाय हरखाबनो दिल्लीनि जन्तर मन्तराव गोमखांदों सोगोमखांदों बर' राभा गार' टिवा ट्राइबेलफोरा खौसे जानानै डिवाइड आसाम 50-50 दाबिखौ लानानै सोगोमखांदों আকৌ পৃথক বড়োলেণ্ডৰ দাবী Separate state borderline is a long-standing dream of the Bodo people. A long-standing demand Bodo hokolor hol separate state. পৃথক বড়োলেণ্ডৰ দাবী কিছুদিন উত্থাপন হোৱা নাছিল কিন্তু হঠাৎ আকৌ উঠিছে অসমক দ্বিখণ্ডিত কৰাৰ দাবী অসমত নহয় ৰাজধানী দিল্লীত পৃথক বড়োলেণ্ডৰ দাবীৰে প্ৰতিবাদ Bodoland is our genuine demand and it is our legitimate demand and it is the long cherished dream of the Bodo people. So as per the provision of the Constitution of India, we have the every rights to demand the separate state Bodoland and every rights to get the separate state Bodoland. Amar Tiwa Students Unions, Aro Rabha Students Union, Garo Students Union, Hokele ahi pelai. Amar jitu long standing demand Bodoland separate state ebar mane support koribole ahise. বড়ো ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাই নহয় ডিভাইড আসাম 50-50 শ্লোগান দিছে তিৱা ছাত্ৰ সন্থায়ো এই দাবীৰ প্ৰতি সহমত গাৰো ৰাভা আদি জনজাতীয় সংগঠনৰো আমাৰ কথাটো হৈছে এতিয়া আমি বড়োসকলক সুকীয়া ৰাজ্যৰ কথা কিয় দাবী কৰিলো আমাৰ স্পষ্ট কথা সদতিৱা ছাত্ৰ সন্থা তিৱাসকল বড়োসকল ৰাভাসকল মিচিংসকলে একেলগে 90 দশকৰ আগত সপোনৰ যি বড়ো ৰাজ্য প্ৰয়াত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত অসমৰ বড়োসকল অসমৰ ট্ৰাইবেলসকল সকলোকে ঐক্যবদ্ধ কৰি স্বায়ত্ত শাসনৰ যি সপোন সাংবিধানিক অধিকাৰ বিচাৰি পেলাই সংগ্ৰাম অব্যাহত ৰাখিছোঁ গণতান্ত্ৰিকভাৱে তিৱাসকলৰ মধ্য অসমত ৰাভাসকলক মিচিংসকলক ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদান কৰিব লাগে আৰু প্ৰদান কৰাটো পলম হৈছে চৰকাৰৰ পিছে পৃথক বড়োলেণ্ডৰ দাবীৰে বিৰুদ্ধাচৰণ কৰা হৈছে নেকি বড়ো শান্তি চুক্তিৰ जितु सबसे डांगोर डिमांड हल बोडोलैंड सेपरेट स्टेट माने इम्पोर्टेंस नि दि पेलाई आमाक स्मॉल हुरु हुरु काउंसिल दिसे हे काउंसिल तो आमार कोनो दिन माने एतु ड्रीम टू फुलफिल हुआ नाय ইয়াৰ অৰ্থ আপোনালোকে বড়ো চুক্তিখন ডিনাই কৰিছে डेफिनेटली हेतु आमार गवर्नमेंट ऑफ इंडिया आरो অসম गवर्नमेंटत आमी डिमांड কৰিছিল हितु हुरु हुरु काउंसिल নহয় আমাৰ ডিমান্ডটো হল সেপাৰেট ষ্টেট বড়োলেণ্ড তেতিয়ালৈ আমি পৃথক বড়োলেণ্ড নাপাই সেপাৰেট ষ্টেট নাপাই আমাৰ আন্দোলনটো হৈ যাব এপিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা দিল্লীৰ যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীৰ পৰাই কোন জনগোষ্ঠী জনজাতি হ'ব নহ'ব ডাইৰেক্টৰেট আছে গৱেষণা কেন্দ্ৰ আছে ক্ৰাইটেৰিয়া আছে মানে 5টা বৈশিষ্ট্যপূৰ্ণ জনগোষ্ঠীসমূহক জনজাতি কৰিব পাৰি ভাৰতীয় সংবিধান সংশোধন নকৰাকৈ আজি 6 জনগোষ্ঠী জনজাতি কৰিম বুলি ক'লে নহ'ব আমাৰ কথাটো হৈছে আমি 45 লাখ জনজাতি আছো ট্ৰাইবেল আছো অসমত আজি যিসকল জনজাতি কৰিব বিচাৰে যে ভিপি আমি নুবুজো অল ইণ্ডিয়া লেভেলৰ এছটি হয় জনজাতি হয় 45 লাখ মানুহে এনজয় কৰা যিখিনি প্ৰভিজনছ ফেচিলিটি তাত যদি 2 কোটি মানুহ জাপি দিয়া হয় কিন্তু যদিহে এই যে 5টা ক্ৰাইটেৰিয়া আছে বৈশিষ্ট্য তাক যদি ফুলফিল কৰিব নোৱাৰে তেওঁলোকে কেনেকৈ জনজাতিৰ অন্তৰ্ভুক্ত হ'ব ইয়াৰ বিপৰীতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া শীঘ্ৰেই সম্পাদনৰ দাবীত অটল 6 জনগোষ্ঠীয় সংগঠন কেইটাৰ নেতাসকল সদৌ অসম কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাটাও সংগঠনে নতুন দিল্লীত সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ সাংসদসকলক কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ৰ মন্ত্ৰী জয়েল ওৰামকো সাক্ষাৎ কৰি দাবী উত্থাপন কৰে দাবী পূৰণ নকৰিলে বিজেপিক নিৰ্বাচনত শিক্ষা দিয়াৰ হুংকাৰ মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদন এতিয়াও দিল্লী পোৱাকৈ নাই বুলি অৱগত
কোচ ৰাজবংশীৰ ফালৰ পৰা এজনো সাংসদ নাই ৰাজ্যসভাত গতিকে এইবাৰ যি অহা ফেব্ৰুৱাৰী 3টা আমাৰ ৰাজ্যসভাৰ সাংসদৰ খালী হ'ব তাত এটা এইবাৰ অন্তত আমাৰ কোচ ৰাজবংশীক লাগিবই আৰু যদি সেইটো নকৰে তেতিয়াহ'লে অহা নিৰ্বাচনত এইবাৰ নিশ্চয়কৈ আমি বিজেপিক ভোট দিয়াৰ পৰা আমি বিৰত থাকিম বিজেপিক মৰম কৰাৰ পৰা আমি বঞ্চিত হ'ম আৰু ভাষাৰ ক্ষেত্ৰতো আমি কৈছোঁ যে ভাষাক আমাৰ এই চিডিউলিঙত আমি চিডিউল কৰাৰ কাৰণে আমি ৰাজবংশী ভাষাটোক আমি বিচাৰিছোঁ দিল্লীৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট প্ৰতিদিন টাইম